গাইজ আজি ব্লগটো তোমালোকক শ্বৰ্টত স্বাগতম জনাইছোঁ কাৰণ এতিয়া হৈছে মই যাওঁগৈ 4 মাহৰ পিছত মই যাবলৈ ওলাইছোঁ আকৌ মুম্বাই। মই চবকে মাত বুল দি আহিলোঁ, দি অহাৰ পিছত তোমালোকৰ আগত আহি যাবলৈ সময় হৈ গ'ল 4 মাহৰ পিছত। একাউণ্টটো ছাছপেণ্ড হোৱা, একাউণ্ট সোপা ছাছপেণ্ড হোৱা কিবাকিবি এইবিলাকৰ কাৰণে বহুত দিনে থকা হ'ল ঘৰত। এতিয়া ফাইনেলি যাবলৈ ওলালোঁ। 1 মাহ থাকিবলৈ আহিছিলোঁ, 4 মাহ হৈ গ'ল, গমেই নাপালোঁ। অঁ যাওঁগৈ। ৰাজু চাজিক জুম কৰি দেখুৱাইছোঁ। এজনী ৰাজনী আমাৰ মায়ে মুখখন চা। ৰাতিপুৱা উঠিয়ে ভাবিছোঁ মই আজিতো মই যাবগৈ আছে, আজিতো মই যামগৈ। ৰাতিপুৱাই কান্দি লৈ তাৰপিছত নেদেখুৱাকৈ মানে উঠি আহিছোঁ আৰামছে। এতিয়া আকৌ মনটো বেয়া লাগি আছে। এতিয়া মই ঘৰৰ পৰা ওলাই চৰাইবাহী পালোহি। বহুত সোনকালে চৰাইবাহী পালোহি। যেতিয়া যাবলৈ মন নাযায় তেতিয়া মানে সোনকালে ৰাস্তাটো পাৰ হয়। মোক মানে থৈ আহিব মৰিগাঁও গুৱাহাটী ষ্টেণ্ডলৈ, তাৰ পৰা আৰু মই অকলে গৈ থাকিম আৰু। আমাৰ মৰিগাঁৱৰ এই ৰাস্তাটোৰ কথাটোতো চবেই জানেই আৰু মোৰ চাগে ভিডিঅ' দেখিছা তোমালোকে এই ৰাস্তাটোত। মই ইয়াতে ভিডিঅ' বনাইছিলোঁ বাইকৰ, আৰু ইয়াতে তোমালোকে দেখিছা মই ভিডিঅ' বনাই আছোঁ কাৰণে মোৰ ফেমিলি মেম্বাৰ ইমান ছাপৰ্টিভ, ধুনীয়াকৈ মিৰৰখন চাফ কৰি দিছে। সঁচা কথা ক'বলৈ গ'লে মোৰ ফেমিলি মেম্বাৰ বহুত ছাপৰ্টিভ। কিছুমানে যে ইমান নেগেটিভ কমেণ্ট কৰি থাকে, কেতিয়াবা ওচৰৰ সোপায়ো কৰে। মোৰ দেউতাৰ ঘণ্টা একো ফাৰাক নপৰে, মোক খালি কয় তই যি কৰ কৰ, বাছ মোৰ সন্মান বচাই কৰিবি। মোক এৰিছে জাগিৰোডত, এতিয়া জাগিৰোডৰ পৰা মই যাওঁ। অৱস্থা ইয়াতকৈ ভাল তোমাৰ খানা পাৰিলে চবে কৰিব এই অৱস্থা মোৰ কষ্ট হ'ব বুলি খানা পাৰিলে নকৰোঁ। এতিয়া মোৰ এই অৱস্থা বাকীয়ে নাই। আহোঁতে মই খানাপাৰা পালোহি। এতিয়া খানাপাৰাৰ পৰা গৈ আছোঁ মই বৰষা ৰুমত, আৰু ইয়াতে মই ৰেপিডো অটো বুক কৰিছোঁ। মই মানে এইকেইখনত ঘূৰি খুব ভাল পাওঁ। গাইজ মই ভ্লগটো কিন্তু পাহৰি থাকিলোঁ। কথা হ'ল কি, মই বৰষা ৰুম পালোহি। এইটো চবেই জানে মোৰ কাহানীটো, যে মই যোৱা আগতে বৰষা ৰুমত আহোঁ, আগদিনাই। কিন্তু এবাৰ 2-3 দিনৰ আগতে আহিছোঁ। মই বৰষা ৰুমত আহি পালোঁ। বৰষা বৰ্তমান গাইজ কাপোৰ পিন্ধি আছে, সেইটো কাৰণে দেখাব পৰা নাই, কিন্তু দেখাম এতিয়া। দেখামে গাইজ। নামটো কৈ দিয়া। নামটো কৈ দিয়া। চাকৰিকা নামটো কৈ দে। তোমাৰ নামটো কৈ দিয়া। তোমাৰ নামটো কৈ দিয়া। অ' মাই গড, এইজনী গাইজ গুড মৰ্ণিং। একচুৱেলি আমাক গুড নাইট হোৱাই নাই। আমি মানে গুড নাইট নোহোৱাকৈ গুড মৰ্ণিং দিলোঁৱেই। গোটেই ৰাতি আমাৰ টোপনি নাই, কিয় নাই নাজানো, কিন্তু নাই। এতিয়া আমি শুব বিচাৰিছোঁ, কিন্তু শুব পৰা নাই। কিয় নাই নাজানো, কিন্তু নাই। তো ৰাইজ ব্লগটো আমাৰ ৰাতিপুৱা হয়, এতিয়া আকৌ দুপৰীয়া হ'ল। মানে ব্লগটো মই 2 দিনৰ কাৰণে ষ্টাৰ্ট কৰি দিছোঁ, আৰু ইতিমধ্যে তোমালোকৰ ভিডিঅ' আহি পালে। আৰু এতিয়া সি মোক শ্বুট কৰি দিবলৈ গৈ আছে। মানে মোৰ মানে গান এটাৰ প্ৰমোশ্যন আহিছে, তো মানে মই সেইটো ডান্সৰ ভিডিঅ' এটা বনাই দিব লাগে। সেইটো কাৰণে মোক মানে সি মানে শ্বুট কৰি দিবলৈ গৈ আছে। বেলেগ ছাপৰ্টিভ মানুহ দেই। ব্লগটো মই কৰি থাকোঁ, কিন্তু মই পাহৰি যাওঁ ভ্লগ নামৰ বস্তু এটা যে শেষ আছে। ভ্লগটো বেয়া হৈ যায়গৈ মোৰ। অ' মাই গড, টুৰুলা জীৱনত প্ৰথমবাৰ কোনোবাই মোৰ কাৰণে কিবা বনাই আছে কিটচেনত। মানে মোৰ কপাল ইমান ফুলাই নাছিল আজিলৈ। প্ৰথমবাৰ মোৰ কপাল ফুলিছে যে মোৰ কাৰণে কোনোবা ল'ৰাই নিজৰ হাতেৰে কিবা এটা বনাই আছে। আৰু এই চাৰ্জি যদি এনেকেই থাকে আগলেও, তো প্ৰিন্স ট্ৰিটমেণ্ট কি হয় এইটো মই দেখাম এখেতক আৰু গোটেই ৰাইজক, যে অনলি প্ৰিন্সেছ ট্ৰিটমেণ্টে নাথাকে, প্ৰিন্স ট্ৰিটমেণ্টটো থাকে। এইটো মই দেখাম আৰু প্ৰুভ কৰিম, আৰু পৃথিৱীৰ এনেকুৱা কি সুখ আছে মই তাক চব দিবলৈ চেষ্টা কৰিম, যদি মানুহটো এতিয়া যেনেকৈ আছে তেনেকেই আগলৈ থাকে। নাস্তা তৈয়াৰ হে। এইফালে মোক খাব দি ৰেটিঙৰ ৱেইট কৰি আছে, মই বা কিমান ৰেট দিওঁ, ভাল হৈছেনে নাই। মই ক'লোঁ ধুনীয়া হৈছে, একদম তুমি মোৰ পাৰফেক্ট হাজবেণ্ড হ'ব পাৰিবা। তো ৰাইজ ফাইনেলি মোৰ যাবলৈ হৈ গ'ল। ট্ৰলি চৰলি এইফালে বান্ধি ল'লোঁ, যাবলৈ ওলালোঁ, যাওঁগৈ আৰু। আকৌ কেতিয়া দেখা হয়
ঠিক নাই, অসম কেতিয়া অহা হয় ঠিক নাই, সেই আৰু 8-9 মাহমান লাগিব আকৌ আহোঁতে। এতিয়া খাবলৈ যাব তোমালোকৰ ভিডিঅ' মোৰ বেয়া লাগি আছে আৰু মনটো, মোৰ বহুত বেয়া লাগি আছে। বাট সি চাগে ডিচেম্বৰত আহিব, মোৰ বাৰ্থডে আৰু তাৰ বাৰ্থডে আগতে। তাৰ বাৰ্থডে আছে 26 ডিচেম্বৰত আৰু মোৰ 31st তো বাৰ্থডে আগে আগে চাগে সি আহিব, খাবলৈ যাব এতিয়া মোক। কেনেকুৱা লাগিছে তোমাৰ মনটো, মই যে যামগৈ? দুখে লাগি যায় দেই। সঁচাকৈ নহয়, তুমি বহুত ভাল পাবা ন ওলাম গ'লে, তুমি একদম ফ্ৰী। এয়া হৈছে মোৰ আউটফিট, এনেকৈ মই যাওঁ। আৰু এয়া হৈছে মোৰ আউটফিট। আউটফিট আমাৰ আহাচোন আহা আহা। এয়া হৈছে আমাৰ দুটাৰে ছেম টু ছেম আউটফিট পিন্ধি মোক এয়াৰপৰ্ট থ'বলৈ যাবলৈ লৈছোঁ এতিয়া। মনটো বহুত বেয়া লাগিছে গোটেই। সঁচা কথা ক'ব গ'লে ৰিলেশ্যনশ্বিপত আগতো আছিলোঁ, বাট মানুহে ক'ব পাৰে যে নতুনত চবেই কেয়াৰ কৰে, চবেই মানে ভাল পায়। বাট নতুনতো মোৰ লাইফত তেনেকুৱা নাছিল পাষ্ট ৰিলেশ্যনশ্বিপত। এতিয়া যেনেকুৱা হৈছে মানে ৰিলেশ্যনশ্বিপত আছোঁ বুলি নামটো দিবলৈ টান পাইছিলে, বা মোৰ লগত ভিডিঅ' বনাবলৈ বা তেনেকুৱা। আৰু এজন বয়ফ্ৰেণ্ড থকা অৱস্থাত তুমি বেলেগৰ লগত ভিডিঅ' বনাবলৈ তোমাৰ কেতিয়াও মন নাযায়, আৰু সেই ছেইম ফিলিং আনাটো অসম্ভৱ। মানে ভিডিঅ' বনাব নাজানা মানুহ এটা মোৰ লগত ভিডিঅ' বনায়। তো আমি সময়তকৈ 2.5 ঘণ্টা আগত পাই গৈছোঁহি এয়াৰপৰ্ট। এতিয়া আধা ঘণ্টা বহি তাৰপিছত যাম আৰু আৰামছে, টেনশ্যন নাই। সোনকালে আহিলোঁ এইটো কাৰণে, মোৰ লগৰ গাৰ্গী যে আছিলে বৰ্ষা আৰু মোৰ লগৰ, তাই মানে সিদিনাখন ফ্লাইট মিছ হ'ল, সেইটো কাৰণে ভয়তে সোনকালে আহিছোঁ মই। ক'ৰবাত মিছ হ'ব আকৌ পইচা যাব। আমি ছেম টু ছেম ড্ৰেছ পিন্ধি মোৰ ফ্লাইট আছে টাৰ্মিনেল 2 পৰা, মানে যিটো নতুন বনাইছে এয়াৰপৰ্টটো তাত। আৰু এই এয়াৰপৰ্টটো বহুত ধুনীয়া বনাইছে কিন্তু দেই। আচলতে ইয়াতে যিখিনি মানুহ ৱেইট কৰিব, পেৰেণ্টছ হওক বা ৰেপিড' ড্ৰাইভাৰ হওক, কেব ড্ৰাইভাৰ হওক, সিহঁতৰ কাৰণে এটা সুবিধা আছে যে ইয়াতে মানে এচিৰ ছফ্ট হাৱা এটা আহি থাকে, ঠাণ্ডা ঠাণ্ডা। তো মানে মানুহখিনিৰ গৰম নালাগে, বাহিৰৰ যিটো গৰম। আৰু ইয়াতে চাওঁতে মোৰ যাবলৈ সময় হৈ গ'ল, মনটো বেয়া লাগিছে। বাট যাওঁ, আকৌ লগ পাম ডিচেম্বৰত তাক। ভিতৰলৈ সোমাই আহিলোঁ, তাকে আহিলোঁ, মনটো বহুত ভাল লাগি আছে। थैंक यू। बूट है शायद, बूट मतलब बूट है ना, इसीलिए शायद दिखा हो, चेक कर सकते हो आप। खोलो ना। এতিয়া মই বুটযোৰ কাৰণে মোৰ আকৌ এইটো খুলিব লাগিব জানানে গাইছ। ইয়াতে মই ট্ৰলি খুলি দেখাই থাকিব লগা হৈছে। चाय पत्ती, अच्छा ओके, कुछ दिक्कत है? ठीक है ना? सापाक्षी चाय के लिए तो चाय के टी पैकेट है क्या? ओ हाँ, टी पैकेट पूछा आपने, ओके बोल देना था। हाँ थैंक यू। এতিয়া যাওঁ আকৌ বৰ্ডিং পাছটো বনাব লাইন পাতিব। লেগ লাম্বা লাইন এটা ধৰিছে দেই বৰ্ডিং পাছৰ কাৰণে। গাইজ কনফিউজন আছে এইটো এয়াৰপৰ্টত, ওপৰত যাবলৈ দেখা আছে, তলত যাবলৈ কৈ আছে, বুজিবই পৰা নাই কি হৈ আছে। আজি পালেগৈহে পোৱা। মোৰ বেগত আকৌ গাইজ 5 কেজি ওজন বাঢ়ি গ'ল নহয়। ফাইনেলি বিচাৰি পালোঁৱে। এটা খাবলৈ অৰ্ডাৰ দি দিছোঁ, মানে মুখখনে মানে নামানে, শকত হৈ গৈ আছোঁ, কিন্তু এই জিভাখনৰ দুখত বেলেগ দি থৈ আহিছোঁ পেৰি পেৰি বাৰ্গাৰ, ফ্ৰেঞ্চ ফ্ৰাইজ খাওঁ। নিজৰ চকুত ঠাণ্ডা লাগে নহয়। এতিয়া ইয়াতে খানাহে চেক কৰোঁ দেই, কি পাই জানো, মই যিটো খাওঁটো আছে না।
মৌচুমত যাব ওলাই ৰখি থাকিব লগা হৈছে। আৰু তোমালোকেতো জানাই মোৰ ফেভৰেট হৈছে এইটো চিকেন নুডলছটো। মই মানে ফ্লাইটত আহিলে এইটো নাখালে মোৰ মনটো নকৰোঁ। এই নুডলছটো মানে মোৰ ইমানেই ফেভৰেট মই মানে ফ্লাইট এইটো আকৌ এনেই খাব মন নাযায় দেই, ফ্লাইটত বহিলেহে এইটো খাবলৈ মন যায়। এইটো মানে বেলেগ ষ্টাইল। ক'লে আৰু কিছু সময়ৰ পিছতে আমি মুম্বাইত লেণ্ড হ'ম বুলি, কিন্তু এতিয়াও আধা ঘণ্টা আছে। সোনকালে পাই যাব নেকি নাজানো আৰু। মানে এইবাৰ প্ৰথম যে মোৰ ফ্লাইটত টোপনি অহা, এবাৰো নহ'লেতো মই মাজতে একদম খাবলৈ উঠো, তাৰপিছত আকৌ প্ৰথমতে শুওঁ, 1 ঘণ্টা 1.5 ঘণ্টাৰ পিছত খাবলৈ উঠো, আকৌ আজি এবাৰো টোপনি আহা। আৰু এইটো এচি একে গোটটো ড্ৰাই কৰি পেলাইছে। মানে য'তেই যাওঁ এই চুলিখিনিয়ে মোক চেচ কৰি পেলাইছে। মই কেনেকৈ যে এই চুলিকেইডাল ঠিক কৰিম, য'তেই যাওঁ মই খালি চুলিকেইডাল ঠিক কৰি থাকোঁতেই যায়। মানে ইফাল সিফাল দৌৰি ফুৰে, কেনেকৈ মই সেইটো বস্তু উজিব নোৱাৰোঁ। সেইকাৰণে মই কি কৰোঁ, ছাইডতে যে কাটাটো যিটো, সেইটো এনেও পাহৰি যাওঁ য'ত ত'ত থৈ পেলাই, সেইটো এনেকৈ মাথা ছাইডত মাৰি থৈ দিওঁ, অকণমান চুলিকেইডাল ঠিক হৈ থাকে। আৰু ইয়াত মই খাই বৈ লৈ দাগ লগায়ো ৰেডি। মানে ইমান ডাঙৰ হ'লোঁ এতিয়াও মানে বগা কাপোৰত দাগ লগোৱা স্বভাৱটো যোৱাই নাই। এইফালে 3.5 ঘণ্টাৰ পিছত মই মুম্বাই পালোহি। এইখনে যে নিওঁতে এয়াৰপৰ্টৰ ভিতৰত পোৱাওঁতে কমচে কম 15 মিনিট লৈছে। মানে মাথা বেয়া কৰি দিছে। এইটো এইমাত্ৰ ঘূৰা ষ্টাৰ্ট দিছেহে। এইটো এতিয়া মোৰ বেগটো কেতিয়াবা আনে। আজি যে মই এয়াৰপৰ্টৰ পৰা ওলাব পাৰিলোঁ, মোৰ মানে সৌভাগ্য। 5 মাহৰ পিছত আহিছোঁ। মোৰ ৰুমৰ অৱস্থা চোৱা। পুৰা ৰুমটো যিমানখিনি পাৰোঁ সিমানখিনি চাফা কৰিলোঁ। এখন বিচনাত বাকী বস্তু হোৱা থৈ দিছোঁ। বাকী এই বিচনাখন শুব লায়ক বনাই ল'লোঁ মই। বাকী সোপা কাইলৈ কৰিম। এতিয়া চব কাম চাম কৰি হৈছে, শুব লায়ক ৰুমটো বনাই লৈছোঁ। এতিয়া মই শুই যাওঁ। পাছত তোমালোকৰ লগত কথা পাতিম। আকৌ কথা পাতিম মানে কি, তোমালোকে এতিয়া নতুন নতুন ৰ'ষ্টৰ ভিডিঅ' পাই থাকিবা, ধুনীয়া ধুনীয়া। আৰু মনটো বেয়া লাগি আছে, কাৰণ অসমৰ পৰা গুচি আহিলোঁ, ঘৰৰ পৰা গুচি আহিলোঁ, নাই বুলি কৈ এবাৰো 5 মাহ থাকিলোঁ। আৰু তাৰ ভিতৰত তোমালোকে জানা বয়ফ্ৰেণ্ড হৈছে মোৰ। আৰু বহুতৰ কুৱেশ্যন মানে যে ইমান সোনকালে মুভ অন কেনেকৈ কৰিলা। তো সেইটো তোমালোকে এটা এনচাৰ দিওঁ, কোনো মানে ইমান সোনকালে মুভ অন নকৰে। সেইটো এটা প্ৰচেছিং থাকে যে কাৰোবাক তুমি কিবা কথাত বাৰে বাৰে চান্স দি আছা, আৰু সেই মানুহজনে তোমাক সেই চান্সটোকে মানে তোমাক ভেলিউলেছ বুলি ভাবি আছে। সেই মানুহে গম পায় যে এৰিব নোৱাৰে, তেতিয়া সেই মানুহটোৱে ভুল কৰা নেৰে মানে। সেইটো কাৰণে তোমালোকে জানা মই কিমান ষ্ট্ৰিক্ট। মই এবাৰতে চান্স নিদিয়া মানে তোমালোকেও দিব মানা কৰোঁ। বাট মই 3বাৰ দিছোঁ। আৰু 3বাৰ এইটো কাৰণে দিছোঁ কাৰণ মোক চিট কৰা নাছিল দেই। মই ষ্টিল ক'ম এইটো কথা, চিট কৰা নাছিলে মোৰ ধাৰণাত। আৰু মই ধৰা পেলোৱা নাছিলোঁ। মই ইমান পিছতো কৰি নাথাকোঁ বাৰু এইবিলাকৰ ক্ষেত্ৰত। বাট মই ধৰা পেলাব পৰা নাছিলোঁ। তো মই সেইটো কাৰণে কাকো মানে এইটো বদনাম নিদিওঁ যে মোক চিট কৰিছিলে। মোৰ ওচৰত ধৰা পৰা নাই যদিও চিট কৰা নাই। বাট সেই মানুহজন মোক লৈ পেলাই মানে কনফিউজড আছিলে যে মোক তাৰ লাইফত লাগে নে নালাগে। আৰু তেনেকুৱা এটা কনফিউজনত মোক 3বাৰ এৰি দিছিলে। এবাৰ 3 মাহৰ কাৰণে, আকৌ 4 মাহৰ কাৰণে, মানে 15 দিন ভাল থাকি আকৌ পাছত 4 মাহৰ কাৰণে এৰি দিছিলে। তাৰপাছত আকৌ মাজতে 3 মাহৰ কাৰণে, তাৰপিছত 5 মাহৰ গেপ লৈ পেলাই মোক মনাবলৈ চেষ্টা কৰিছিল। কাৰণ 4 নম্বৰ বাৰত মই মানে আৰু মানা নাছিলোঁ। সেই তেতিয়াই মই ভিডিঅ' বনাইছিলোঁ ল'ৰা মানুহৰ লগত। আগতে মই ল'ৰা মানুহৰ লগত ভিডিঅ'ই নবনাওঁ। সেই মাহত মই ভিডিঅ' বনাইছিলোঁ, প্ৰেংকৰ ভিডিঅ'টো আৰু চৰণৰ লগতো ভিডিঅ'টো বনাইছিলোঁ। তাৰ আগতে মোৰ তাত চৰণৰ খালি মেছেজ আহি থৈছিলে কলাবৰেশ্যনৰ কাৰণে। মই একচেপ্ট কৰা নাছিলোঁ, বেয়া পায় বুলি পেলাই সি। বাট যেতিয়া দেখিলোঁ মানুহজন অহা নাই, তেতিয়া মই মানে ভিডিঅ' বনালোঁ। আৰু মোক ভিডিঅ' বনোৱা দেখি মানে সি জ্বলি পেলাই মোৰ লাইফত আহিলে, 3-4 মাহ থাকিলে। যিটো ল'ৰাই মোক কেতিয়াও তাৰ লগত ফটো পষ্ট কৰিব দিয়া নাছিলে। ফটো বাদে দিয়া, মোৰ যিখিনি লগৰ, ডান্সৰ লগৰ, মই যোৱা 4 বছৰৰ পৰা যিখিনি লগত ডান্সৰ লগৰখিনি মোৰ আছে, সিহঁতে আজিলৈ নাজানে যে মোৰ বয়ফ্ৰেণ্ড আছিলে। জানে যে মই ছিংগল, কাৰণ মোক ক'ব নিদিছিলে যে মোৰ বয়ফ্ৰেণ্ড আছে বুলি, আৰু মোৰ বয়ফ্ৰেণ্ড অমুক বুলি। তো সেইটো কাৰণে মই শ্বেয়াৰ কৰা নাছিলোঁ কাৰো আগতে। আৰু মোৰ ছ'চিয়েল মিডিয়াত দিবলৈ খুবেই মন আছিলে, বাট দিব নিদিয়াৰ কাৰণে মই দিয়া নাছিলোঁ। আৰু লাষ্ট টাইমত সি দিব দিয়াৰ কাৰণে একদম ফালি ছিগি দিছোঁ আৰু চবতে। আৰু বাট মই ভবা নাছিলোঁ যে সি নেক্সট ষ্টেপটো কি কৰিব আৰু কি কাৰণে ফটোজ ভিডিঅ'জ আপলোড কৰিব দিছিলে। বাট যিয়ে হওক,
চিট কৰা নাছিল যেতিয়া মই মানুহজনক বেয়া বুলি নকওঁ বাট মোৰ বেয়া সময়ত এৰিছে কাৰণে অবভিয়াছলি মই বেয়া ক'ম যে তাৰ যিয়ে লাগিলে প্লেন নাথাকক কিয় যেনেকুৱাই নাছিলে কিয় বাট সি যিখিনি মোৰ বেয়া টাইম চলি আছিল আইডি চাইডি চবফালে ছাছপেণ্ড হৈ আছিল সেইখিনি সময়ত সি মোৰ লগত এইটো কাম কৰিব নালাগিছিলে এটলিষ্ট সেইখিনি সময়ত মোৰ লগ দি আইডিকেইটা অহাৰ পিছত লাগিলে এৰি দিয়ক তেনেকুৱা কৰিব লাগিছিলে মই সেইটো কাৰণে বেয়া পাইছোঁ তাক আৰু মই সেইটো কাৰণে মুভ অন কৰিছোঁ যে যিজন মানুহ বিপদৰ সময়ত মোৰ লগত নাথাকিলে সেইজন মানুহক আৰু মই মোৰ লাইফত নিবিচাৰোঁ আৰু যিজন মানুহ মোৰ বিপদৰ সময়ত মই যেতিয়া জিৰ' আছোঁ সেইখিনি সময়ত যেতিয়া যিজন মানুহ মোৰ ওচৰত আহিছে মোৰ লগত কথা পাতিছে মোক ভালকৈ ছাজেষ্ট কৰিছে মোক গাইড কৰিছে মোক ভালকৈ ৰাখিছে মোৰ মেণ্টেল পিচটো ঠিক কৰি ৰাখিছে আৰু সেইজন মানুহৰ লগতে মই এতিয়া বৰ্তমান আছোঁ আৰু আশা কৰোঁ আগলৈ থাকিম মানুহৰ বেয়া কমেণ্টক লৈ মোৰ একো ক'ব লগা নাই কাৰণ যিখিনি জেলিছোঁ মই জেলিছোঁ বাকী কোনোবাই ফ্ৰেণ্ড বুলি কোৱাৰ পিছতো বয়ফ্ৰেণ্ড বুলি ভাবিছে প্ৰেংক কৰাৰ পিছতো বয়ফ্ৰেণ্ড বুলি ভাবিছে তাত মোৰ এনচাৰ দিব লগা একো নাই এটা ৰিলেশ্যনশ্বিপত আছিলোঁ সেইটোৰ কিছুমানে কুৱেশ্যন কৰিছে যাৰ কাৰণে এই ব্লগটো থ্ৰু দি মই সেই কুৱেশ্যনটো এনচাৰ দিছোঁ বাকী মোৰ যোনে যি ভাবে সেইটো মোৰ মেটাৰ নকৰে কাৰণ এট দ্য এণ্ড মই ঝেলিব লাগিব যেতিয়া সময়ত কৈ দিব যে মই তোক লৈ এতিয়াও কনফিউজ তোক মোৰ লাইফত লাগে নে নালাগে আৰু সেইখিনি বয়সত মোৰ 28-30 বছৰ বয়সত মই হয়তো না মুভ অন কৰিব পাৰিম না মোৰ লাইফত বেলেগ কাৰোবাক ৰাখিব পাৰিম তো এইখিনি সময়ত মোৰ 2-3 বছৰ বয়স আছে এইখিনি সময়ত মই চাব পাৰিম যে মোৰ কাৰণে বেষ্ট মানুহ কোন তো সেইটো কাৰণে মই বেষ্ট মানুহজন চাইছোঁ আৰু এইখিনিয়ে মই আনচাৰ দিছোঁ তোমালোকক থেংক ইউ ছ' মাছ তোমালোকে মোৰ কথাখিনি ইমান পেচেণ্টলি শুনাৰ কাৰণত আৰু মোক যিখিনি ছাপোৰ্ট কৰিছে তেওঁলোকৰ বাবে অশেষ ধন্যবাদ আগলৈ মোক ছাপোৰ্ট কৰি থাকিবা আৰু মই তোমালোকৰ মন জয় কৰিবলৈ ট্ৰাই কৰি থাকিম লাভ ইউ অল বাই বাই গুড নাইট টেক কেয়াৰ